কেনেকুৱা ভালনে? এইকেইদিন অকণমান বিজি আছিলোঁ। হয়। পিছে আজি আমাৰ ধান কাটিছে। সেই তালৈকে যাম আৰু এতিয়া আমি। হয় নাই? ভিডিঅ'টো চাই থাকিব দেই। আজি চাম নহয় আমাৰ ৰতিকান্ত দাই কিমান ভাৰ আনিব পাৰে। এই আমাৰ পাপাটো মৎস্য এলেহুৱা দেই, এতিয়ালৈকে অহা নাই। মোক অকলে যাবলৈও নিদিয়ে, নিজেও ইমান দেৰি কৰে। ঢেৰ মানে আমনি লাগিছে দেই ইয়াতে বহি বহি। গান এটাকে গুণগুণাই দিওঁ। তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি, সাঁচি ৰখা মৰম লবলৈ। তুমি জানো আহিবা মোৰ আউকি নীৰৱ ৰাতি, অনুভৱ বুটলিবলৈ। ঐ গছমূৰা ইমান টেটুফালি চিঞৰি কেলে আছো ঐ? মই কিবা টেটুফালি চিঞৰিছো নি? গানহে গাইছো। গছমূৰা তোৰ এইটো গান গোৱা নকয়, এইটো টেটুফালা চিঞৰ বুলি কয়। গছমূৰা সি যেনিবা টেটুফালি চিঞৰিলে, তাতে আপোনাৰ হ'ল কি? মোৰ একো হোৱা নাই, ওচৰৰ মানুহবোৰেহে ইয়াক পাগল বুলি ক'ব। হ'লেও ক'ব, চাওঁচোন কাৰ দম আছে ইয়াক পাগল ক'বলৈ। হ'ব এই গছমূৰা অকল দাঁত চেলাই থাকিবি নে পথাৰলৈ যাবি? ক'তনো মই দাঁত চলাই আছো? অথনিৰ পৰা বহিয়ে আছো, পথাৰলৈ যাম। নিজেহে ভাতৰ পাতত বহিলে উঠিবলৈকে মন নকৰে। তোক মই চৰে ন বাপে আমাৰ বিয়া দেখি যাবি। আহিলে এতিয়া বাপেক মাকক বিয়া দেখুৱাবলৈ। মাক দেখি পাম। ইয়াত লেকচাৰ মাৰি থাকিব নে পথাৰলৈ যাব? যাম আকৌ, কিয় নাযামনো। মই অথনিৰ পৰা ৰৈ আছো, যাওঁ বোলো কেতিয়া। ৰহ গছমূৰা, বস্তুবোৰ লৈ যাব নালাগিব নি? অকল গজমূৰাকে থাকে। এই দুটা মনে মনে থাক, আৰু যা সোনকালে যা, পথাৰ যা। যাবলৈকেতো ওলাই আছো আকৌ। ব'ল তোৰ লেকচাৰ বন্ধ কৰ। তই পথাৰলৈ নিয়া বস্তুবোৰ ক'ত থলা এতিয়া? লৈ আছো মই কোচত দাঙি। সুধিছোহে কথাটো, এইজনী মানে। আগফালে সজাই থোৱা আছে চব। যাওঁ মই কাম কিবা কৰোঁগে, কোনে কৰি দিব নহ'লে কাম। যাওঁতে লগত ৰতিকান্তক লৈ যাবি। শুনিছানে মই কি কৈছো? শুনিছো। মুখখন যে এনি টাইম বন্ধেই নহয় দেই। পেটে অলপ সময় যদি মুখখন বন্ধ হ'লহেঁতেন। এতিয়া আপোনাৰহে মুখখন পেটাই কৰি আছে। বাপেৰৰ খংটো তুলি নলবি, গম পোৱা নাই তই? হালোৱা এচাৰি কোবত পিঠি চাল এৰাই যাব, গম পোৱা নাই এই বাপেৰক। মা মাৰক চিঞৰি থাকিব নালাগে, ব'ল এতিয়া যাওঁ। বলক মই ৰেডি। শান্তি নাইকিয়া জীৱকেইটা। ডিস্কো ভণ্টি নাচিবা, বেয়া লাগে, বেয়া লাগে। তাকে ক'লো তুমি বেয়া পালাই চাগে। গাঁৱৰ মানুহে কয় ইমান ঠাণ্ডাতো ঠাণ্ডা নাই নিহে, তই যে খালী গায়ে ঘূৰি ফুৰ বুলি। ঠাণ্ডা লাগে, মোৰো লাগে, কিন্তু কথা এটা নহয়, ডেকা ল'ৰা। সেইটো কাৰণে ঠাণ্ডা নালাগে। তাতে মোৰ বডি চডি দেখা নাই কেনেকুৱা, হয় নহয়? এই বডিটো বাৰু লুকুৱাই থ'ব পাৰি নি বাৰু, দিনত কাপোৰ পিন্ধি? সেইটো কাৰণে মই দিনত কাপোৰ নিপিন্ধো। ৰাতি হ'লে পিন্ধিব লাগে আৰু। পটককে কথা এটা মনত পৰিল, এই পুতুহঁতৰ ঘৰত আজি ধান কাটিছে, মোক নাই কোৱা। কি মানুহ বাৰু? নাযাওঁ ময়ো, যাহ কৰি থাক যি কৰ। এই থোৱাহে তোমাৰ ইংলিছ মুখা। কেলে থম আকৌ? পিছে মুখখন যে আজি ৰঙা হৈ আছে, কেছটো কি? নকবা এইবোৰ কথা একো। মোৰ খং এটা উঠি আছে আজি। কি হ'লনো তোৰ? হ'বলৈ কি আছে, চব হৈয়ে গ'ল আৰু। হ'ল কি সেইটোৱে সুধিছো। কি হ'লনো আপোনাৰ? মোৰ বাহত জুই লগাই লিখা হৈ আছে। দাইটি, আপোনালোকে আজি ধান কাটিছে, মোক কথা এষাৰ নকলে। সেইটো কথা। এইটো জধা মূৰ্খটো। বেয়া পাইছো আজি মই। মোৰ মনত দুখ লাগিছে আজি। আপোনালোকে মোক কথা এষাৰ নকলে আজি। হ'ব নেকি, বেছিয়ে হ'ল। তুমিতো নকবা একো পুতু। তোমাক মই বহুত বেয়া পাইছো। এইবোৰ কথা বাদ দে, তোৰ ওচৰলৈকে আহিছিলো, গম পাৱ নাই? তোক নিনিয়াকে বাৰু যাম নি বাৰু আমি? ব'ল এতিয়া যাওঁ, ব'ল পথাৰলৈ যাওঁ, ব'ল। এয়া দেখা নাই বস্তুবোৰ লৈ আহিছো। তোক নমতাকে বাৰু আমি পথাৰলৈ যাম নি? অকৰা নি তই? ব'ল। হয় নি? মই আকৌ ভাবিছিলো মোক নকয় বুলি এবাৰ। তুমকো হাম লোগ छोड़ेगा नहीं रे बाबा। ব'ল সেই উপায় ধান কাটি পগলা হৈছে চাগে। ব'ল চাহ পানী এটোপাও দিওঁগে আৰু ভাতো দিওঁগে, ব'ল। পুতু, আজি দেখিবা মই কেনেকুৱা ডাঙৰি আনিম। আনিলেহে দেখিম আৰু দেই। হ'ব দেখাই দিম আজি মই। ব'ল। ব'লক। এইকেইটাও মানে মই কৈছো নহয়। বহুত দেৰি হ'ল, এইকেইটাও আহি পোৱাহি নাই। কঁকালটো একদম মেৰেক মুৰুক মাৰাক কৰি উঠিছে ঐ। তাকেহে দেই, মোৰ যে কবই নালাগে।
এই আমাৰ বুঢ়াকেইটাক পঠিয়াই এই ডেকাকেইটাই ঘৰতনো কিনো কৰিছে আৰু ভগৱানে জানে দেই। এই খানাটো ঠিকছে আনিছে চাগে, বুজিছে নাই? এই লগতে বটলৰ অকণমান আনিলেও ভাল হয় নে কি কোৱা? এই খুৱাব আপোনাক বটল অকণ, ৰ'ব। আজি গধূলিকে হ'লেও খুৱাব লাগিব। ঐ প্ৰভুসকলে কঁকাল মেক মাক কৰিছে নি? আইঐ আহিলি যে দেই। ঐ বাকীকেইটা ক'ত? এই আহিছে, মই আকৌ দৌৰি দৌৰি গুচি আহিলোঁ। হৈ কেইটা গেলা গেলকে আহি আছে চাহ। আহি গলো দেই। তোমালোকে বহুত দেৰি কৰিছা আৰু আমাৰ কঁকাল মেৰেক মাৰাক কৰি গৈছে নহয়, কিবা কিবি খাবলৈও মন যায়। তামোলো এদাই হ'ল দুইটাৰ হাতত, এতিয়া কি খাওঁ বাৰু কোৱাচোন? ইমান দেৰি কৰিছা তোমালোকে। মই দেৰি নাই কৰা নহয়, আমাৰ পাপাইহে দেৰি কৰিছে, ভাতৰ পাতত বহিলে উঠিবই নোৱাৰে। হয় নেকি? এই গেলাডালে ইমান ভাত খায়নে? আমি বুঢ়া দুটাক ইয়াত ৰখাই পিনি সি ডেকাটোৱে তাত ভাত খাই আছে। হয় তাক আহিবলৈ দে আজি। কি হ'ল? কঁকাল মেৰেক মাৰাক কৰিছে নি? তই গেলা এতিয়া সুধিবলৈ আহিছ হা? নিজে হলে ঘৰত থালিয়ে থালিয়ে খাবি, আমাৰ দুটাক এতিয়া সুধিবলৈ আহিছ কঁকাল মেৰেক মাৰাক কৰিছে নি হে? নাপায় কিন্তু দেই, আমাৰকেইটাক এনেকে ৰাখি তুমি আকৌ সৰহকে ভাত এথালি খাই পিনি গেলা গেলকে আহিব নাপায় আকৌ দেই। কি কৈছে? কোনে ভাত খালে গেলা গেলকে? তোৰ কথাই কৈছো গেলা চালা। কোনে ক'লে তেনেকে হয় মোৰ বিষয়ে? দাইটি কোনে কব আৰু, জানেই দেখোন কোনে কয়। আমাৰ এই জধামুখটোৱে ক'লে হপায় ন? নকলেও জানো দে। আপোনালোকেও যে আৰু দেই, এই গোট গৰুটোৰ কথা শুনিব লাগে নি বাৰু? বাদ দিয়ক এইবোৰ, আমাৰ এইডালৰ কথা জানেই দেখোন আপোনালোকে। ব'লক গৰমে গৰমে গোটেইকেইটাই ভাত খাই লওঁ ব'লক। চাহো আনিছো, চাহটো পাছত খাম নে কি কয়? ব'ল গৰমে গৰমে এক থালি খাই লওঁ। পিছে এজনক বটলৰ অকমান লাগিছিলে, আনিছিলা নি? আনিছো, ননাকে আহিম নেকি কিবা আৰু? মজা হ'ব তেন্তে। এতিয়া আৰু সেইটো খাই লোৱাৰ পাছত কঁকালে মেৰেক মাৰাক নকৰে। একে চুটতে চব শেষ কৰি দিম আজি কাটি। ব'লা খাওঁগে ব'লা। ব'লক মাংস কণ নহ'লে ঠাণ্ডাই হ'ব, মোৰ যে লোভৰ পানী পৰিছে ইয়াত। ব'লা। আৰু এইকেইজনে খুন্দিয়াই মুন্দিয়াই গৈছে ভোক লাগিছে আকৌ, সেইটো কাৰণে গৈছে। এতিয়া আপুনি ডাঙৰি কেইভাৰ নিব সেইটো কওকচোন বাৰু। যিমান দিয়া সিমান নিম পুতু ভাইটি। দেখা নাই মোৰ বডি, দেখা নাই হ'ব নেকি? কি হ'ব নেকি? লৈ যাম, যিমান দিবা সিমান নিম। হ'ব, ইমান বডি বিল্ডাৰ দেখাব নালাগে। দেউতাই ট্ৰেক্টৰ এখন কৈ থৈছে, সেইখনে আহি লৈ যাবহি। ট্ৰেক্টৰেও নিব, কিন্তু আধাখিনি মইহে নিম আকৌ। কেনেকে নিব আপুনি আধাখিনি? কান্ধত নিম আকৌ পুতু ভাইটি। তুমি মোৰ বডি দেখা নাই হ'ব, জানো দিয়ক কিমান নিব। ব'লা এতিয়া আমি ভাত খাওঁগে ব'লা, নহ'লে সেইকেইটাই খায়ে আদায় কৰিব। ব'লক মোৰ যে লোভৰ পানী তলপ পৰিছে। তেনেহ'লে বন্ধুসকল, আজি ভিডিঅ'টোত ইমানেই আছিলে দেই। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আপোনালোকৰ বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ।